অৰুণোদয় মইনা পাৰিজাতৰ মইনা চেমনিয়াৰ ধ্ৰুৱ চৰিত্ৰ ভাওনা প্ৰদৰ্শন সদস্য মইনা পাৰিজাতৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অৰুণোদয় শাখা মইনা পাৰিজাতৰ সৌজন্যত অৰুণোদয় পুথিভঁৰাল অৰুণোদয় মহিলা সমিতি স্থানীয় সমূহ এৰাগাঁওবাসীৰ ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন বন্ধ উপলক্ষে এদিনীয়া সাংস্কৃতিক কাৰ্যসূচী যোৱাকালি নিজস্ব প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পুৱা 7:30 বজাত পতাকা উত্তোলন কৰা হয় আৰু তাৰ পাছতে অনুষ্ঠানৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। বিয়লি 4 বজাৰ লগে লগে স্থানীয় বৈষ্ণৱপ্ৰাণ আইমাতৃসকলৰ দ্বাৰা ভাওনা মঞ্চায়নৰ প্ৰাক মুহূৰ্তত এভাগী নাম প্ৰসংগৰ আয়োজন কৰে। ইয়াৰ পাছতে স্থানীয় কেইবাগৰাকী ব্যক্তিৰ লগতে বিধায়ক ৰূপজ্যোতি কৰ্মীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বাৰ্তা আগবঢ়ায় বিধায়কগৰাকীয়ে। পাৰিজাতৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত অতি প্ৰশংসনীয় হৈছে বুলিও তেওঁ মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল। এইখিনিতে তেখেতৰ মাতৃদেৱী স্বৰ্গীয় ৰূপম কৰ্মীয়ে এই আন্তঃগাঁথনিৰ ক্ষেত্ৰত আগবঢ়োৱা পুঁজিৰ সম্পৰ্কত সমিতিৰ তৰফৰ পৰা জানিব পাৰি আনন্দ প্ৰকাশ কৰি আগন্তুক বৰ্ষ 3 লাখ টকা তেখেতৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়াব বুলি ঘোষণা কৰিছে। আজিৰ অনুষ্ঠানৰ সামৰণিৰ লগে লগে মূল নাটকৰ পূৰ্বে অৰুণোদয় মইনাসকলৰ মাখনচুৰ নৃত্য উত্তৰণ কলাকৃষ্টি কেন্দ্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সাংস্কৃতিক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে আগবঢ়োৱা গুৰুজনৰ মহান সৃষ্টি বিৰচিত নৃত্যই মূল নাটকত সোণত সুৱগা চৰাইছিল। উত্তৰণ কলাকৃষ্টি কেন্দ্ৰৰ ছাত্ৰসকলৰ পূৰ্ব ৰংগ গায়ন বায়নে মূল নাটকক আদৰি আনিছিল। ধ্ৰুৱ চৰিত্ৰ ভাওনাত মইনা শিল্পীসকলৰ অভিনয় অতি সুন্দৰ আছিল। প্ৰবল গৰমকো নেওচি দৰ্শকসকলে পিছনিশা 2:30 বজালৈকে নাট উপভোগ কৰি শিল্পীসকলৰ ভূয়সী প্ৰশংসা কৰাৰ উপৰিও তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। নাট উপভোগ কৰিবলৈ অহা প্ৰতিজন দৰ্শকে অৰুণোদয় এই কাৰ্যসূচীৰ শলাগ লৈছে। মৰিয়নিৰ পৰা কৃষ্ণপ্ৰসাদ শৰ্মাৰ ৰিপৰ্ট IND365 অসম নৰ্থ ইষ্ট।